এতিয়া মই উপস্থিত আছোঁ আমাৰ চিলাই কলেজত। আমাৰ অতিকে আপোন, অতিকে মৰমৰ, অতিকে চেনেহৰ আমাৰ চিলাই কলেজ, সকলোৱে জানে। তো গতিকে আজি আমাৰ ইয়াতে সৰস্বতী পূজা স্পেচিয়েল মানে ইয়াত অনুষ্ঠিত হৈছে, যাৰ কাৰণে ইয়াত বহুতো ভক্ত অৰ্থাৎ ষ্টুডেণ্টছ বহুতৰ মানে সমাগম ঘটিছে। তো গতিকে মই এতিয়া আমাৰ চিলাই মহাবিদ্যালয়ৰ এই পূজা কমিটিৰ দায়িত্বত থকা ছাৰক মই দুই এষাৰ ক'বলৈ মই অনুগ্ৰহ কৰিম। জয় জয়তে মই মোৰ পৰিচয়খিনিয়ে দিবলৈ আগবাঢ়িছোঁ। মই শ্ৰী ৰূপক অধিকাৰী, মুৰব্বী অধ্যাপক, চিলাৰায় কলেজ গোলগঞ্জ। মোক হঠাতে এই বছৰৰ সৰস্বতী পূজাৰ দায়িত্ব মোৰ ওচৰতে অৰ্পণ কৰিলে প্ৰিন্সিপাল মহোদয়ে। তত্ত্বাৱধায়কৰ দায়িত্বত বহুত গধুৰ দায়িত্ব, যদিও মোৰ সময় নাছিল, তথাপি মই ছাৰৰ কথা পেলাব নোৱাৰি মই দায়িত্বখিনি মোৰ পাতি গ্ৰহণ কৰিছোঁ। কিন্তু মই নাজানো যে এনেকুৱা আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল ক'লেও বেয়া লাগে, নকওঁ, যিবিলাকে মোক সঁহাৰি আগবঢ়াইছে তেওঁলোকক মোৰ ফালৰ পৰা মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু কলেজৰ ছাত্ৰ ছাত্ৰীবিলাককো মই অনুৰোধ কৰোঁ, এইখন কলেজ আমাৰে হয় নাই, চিলাৰায় কলেজ মানে আমাৰ। প্ৰতিজন ছাত্ৰ ছাত্ৰী যদি আমাক পাৰ্টিচিপেট কৰিলে হয় বহুত ভাল লাগিল হয় আৰু ধুনীয়াকৈ মানে এনে আমাৰ পূজাখন বহুত সুচাৰুৰূপে পৰিচালিত হৈছে বুলি মোৰ অনুভৱ। আৰু মই বেলেগ বেলেগ ছাৰৰ পৰাও মানে শুনিবলৈ পাইছোঁ। আৰু ঠিক পূজা যথা সময়ত আমাৰ 9:30 পৰা 9:30 পৰা প্ৰায় 10টাৰ ভিতৰতে আমি পূজাখিনি যেনেকুৱা মানে পঞ্জিকাত পাইছোঁ সেই হিচাপে আমি পূজাখন সমাপন কৰিছোঁ। যথা সময়ত আমি ব্ৰাহ্মণক লগ পাইছোঁ, ঢাকুৱাক লগ পাইছোঁ আৰু মোৰ মৰমৰ ছাত্ৰ আৰু লগতে আমাৰ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি খিচুৰীৰ আমাৰ প্ৰতি বছৰে এটা পৰম্পৰা আছে, হয় নাই, সেইটো আমি পালন কৰিছোঁ। প্ৰায় 11টাৰ পৰা আৰম্ভ কৰি নেৰানেপেৰাকৈ 800,000 মানুহৰ সমাৱেশ আমাৰ ঘটিছে ছাত্ৰ ছাত্ৰীসকলৰ, হয় নাই। গতিকে মই নথৈ আনন্দিত। আৰু আমি বিশেষকৈ চিলাৰায় কলেজৰ হৈ মই মুৰব্বী অধ্যাপক ৰূপক অধিকাৰীয়ে মই সমূহ ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ কলেজৰ শিক্ষক বৃন্দসকলক মই নমস্কাৰ কৰি যাতে আমাৰ আগন্তুক দিনবিলাকত ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ কলেজৰ সৰস্বতী পূজা যেতিয়া আহিব তেতিয়া যাতে সকলোৱে যোগদান কৰে, এই মোৰ কামনা। এই ধন্যবাদ ছাৰক, ছাৰে আমাক বহু কথা শুনালে, আমাক বহুত কথা ক'লে। এতিয়া আমাৰ মাজত আছে আমাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপিকা মেম, আমাৰ মাজত আছে চিলাই কলেজৰ ফিলচফি ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপক ছাৰ। গতিকে মই প্ৰথমতে ডক্টৰ উমেশ দাস ছাৰক দুই এষাৰ ক'বলৈ মই অনুৰোধ জনাম। আজি সৰস্বতী পূজা, তোমালোক সকলোৰে শুভেচ্ছা থাকিল। খুব ভাল লাগিছে তোমালোকৰ যি আড়ম্বৰপূৰ্ণ এই সৰস্বতী পূজা তোমালোকে এৰেঞ্জ কৰিছে। আমি আহি খুব ভাল পালোঁ, খিচিৰি খালোঁ, গৰম গৰম খিচিৰি। আমাৰ গোটেইখিনি শিক্ষকে খুব ভাল পাইছে। আশা কৰোঁ ভৱিষ্যতেও তোমালোকে কৰি থাকিবা। ধন্যবাদ। এতিয়া মই অসমীয়া ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী নিৰ্মলা ৰায় মেমক মই দুই এষাৰ ক'বলৈ অনুৰোধ জনাম। ভালে লাগিছে। তোমালোকক প্ৰথমতে মই সৰস্বতী পূজাৰ অভিনন্দন জনাইছোঁ। সৰস্বতী পূজাত আজি আমাৰ কলেজৰ যিখিনি ল'ৰা ছোৱালী তাৰ বাহিৰেও বহুত ল'ৰা ছোৱালী হ'ল, এটা সুন্দৰ পৰিৱেশ হৈছে বুলি ক'ব লাগিব। আৰু এই সৰস্বতী পূজাই, সৰস্বতী দেৱীয়ে যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ভাল দিশ কঢ়িয়াই আনে, মই তাৰে কামনা কৰিলোঁ।
মেমক ধন্যবাদ জনালোঁ। এতিয়া আমাৰ মাজত আছে ফিলচফি ডিপাৰ্টমেণ্টৰ সহকাৰী অধ্যাপক ছাৰ শ্ৰীযুত যুগল কিশোৰ ভট্টাচাৰ্য ছাৰ। গতিকে ছাৰক মই আজিৰ মানে অভিজ্ঞতাৰ বিষয়ে মই ক'বলৈ দুআষাৰ অনুৰোধ জনাম। ধন্যবাদ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা, এই সৰস্বতী দেৱীৰ আৰাধনা কৰিছা তোমালোকে। সুন্দৰ এৰেঞ্জমেণ্ট হৈছে আজি, আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও বাহিৰা বহু ল'ৰা ছোৱালী আহিছে। কলেজখন এখন এটা মানে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, আৰু তোমালোকে যিখিনি ছাৰ্ভিচ দিছা সেইকাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালোকক। আৰু সকলোৰে সহযোগ আমি পাইছোঁ। আমি শিক্ষকখিনিও একদম সেই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আছোঁ, ভাল লগাৰ কাৰণেই আছোঁ। আৰু মই আশা কৰিছোঁ এই সৰস্বতী পূজাই সকলোলৈ বিদ্যা কঢ়িয়াই আনক, আৰু আগন্তুক পৰীক্ষাবিলাকত সকলোৰে ভাল হওক, তাৰে শুভকামনা যাচিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। হয়, আমাৰ মাজত আছে আমাৰ চিলাই কলেজৰ কেণ্টিনমেন মিষ্টাৰ দুধেশ্বৰ ৰায় দাদাক মই দুই এষাৰ ক'বলৈ মই যত্ন কৰিম। আজি আপোনাক কেনে লাগিছে, আপুনি মানে আজি কেনেকৈ আনন্দ উপভোগ কৰিলে সেই বিষয়ে অলপ ক'ব। বহুত ভাল লাগিছে আজি, আৰু বিশেষকৈ ডেকা ল'ৰাহঁতৰ আৰু গাভৰু ছোৱালীবিলাকক চাই আৰু মই বহুত আনন্দিত হৈছোঁ। আৰু আজি এই সৰস্বতী পূজাত সৰস্বতী মাৰ আমি যেনেদৰে পূজা কৰোঁ তেনেদৰে আজি আমাৰ ছোৱালীবিলাক তেনেকৈ সাজি কাজি আমাৰ কলেজত আহিছে। আমাৰ ছাত্ৰীবিলাকে মই চিনি পোৱা নাই, এনে ইমান ধুনীয়াকৈ সাজিছে। আৰু যিয়ে নহওক, বৰ আজি ভাল দিন, সকলোৰে ভাল দিন। মই কামনা কৰোঁ সকলোৰে আজিৰ পৰা সকলোৰে ভাল যাওক। হয়, সেইখিনিয়ে আৰু মোৰ কথা, সেইখিনিয়ে আৰু মই বহুত আনন্দিত দেই, বহুত আনন্দিত। চেলফিৰ বিৰাট মানে ইয়াত মানে সকলোৱে মাৰি আছে চেলফি। তো এওঁলোকো মাৰি আছে, মোৰ দিদি হয়, এওঁলোক ষ্টুডেণ্ট হয় চিলাই কলেজৰ। গতিকে তেওঁলোকৰ অভিজ্ঞতা মই এতিয়া মানে জানিব বিচাৰিম যে কেনেকৈ চেলফি মাৰিলে, কেনেকৈ তেওঁলোকে উপভোগ কৰিলে। বহুত ভাল লাগিল। সৰস্বতী পূজা মানেতো মানে বহুত সমাগম, আৰু মানে সকলো ষ্টুডেণ্টে শাৰী তাৰী পিন্ধি আহে, আৰু আমালোকৰ এটাই দিন পাওঁ, আৰু আমাৰ বহুত ভাল লাগিছে। এতিয়া মানে চেলফিটোৱেতো মেইন, মানে সকলোৱে চেলফি কুইন হ'ব বিচাৰে। তো আমি আমাৰ ভাই আৰু বাকী ফ্ৰেণ্ডছৰ লগত চেলফি টেলফি এইবিলাক উঠিলোঁ, আৰু বহুত ষ্টুডেণ্টে উঠিছে। আপোনালোকে দেখা পাই আছে গোটেই কলেজখনতে। আৰু আমাৰ গোলকগঞ্জ বুলিলেতো মানে চিলাৰায় কলেজেই মানে আমাৰ গোটেইবোৰ সপোন, আৰু ইমানখিনিয়ে মই ক'লোঁ আৰু ধন্যবাদ। ঠিক আছে, কিমান চেলফি মাৰিলে আজি? 100টা পাৰ হৈ গৈছে আৰু মানে ক'ত গৈছে? আজিতো মানে গোটেই গোলকগঞ্জখন ঘূৰিছিল। চিন্ময় স্কুল, শংকৰদেৱ শিশু বিদ্যা নিকেতন, নৱভাৰত পাঠশালা, জীৱেশ চন্দ্ৰ বদানী জাতীয় বিদ্যালয়, গোটেইবোৰ ঘূৰিছোঁ। অৱশেষত আমালোকে আমাৰ মানে অতি মৰমৰ চিলাৰায় কলেজখনতে আহিলোঁ। ঠিক আছে, ঠিক আছে। ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আমি চাই ল'লোঁ চিলাৰায় কলেজৰ 2019 বৰ্ষৰ সৰস্বতী পূজা লাইভ।